একচুৱেলি এইটো Swagzola জেমৰ আইডিয়াটো একচুৱেলি হঠাৎ এদিন আমি খোৱা টেবুলত বহি থাকোঁতে হঠাৎ আহিলে তাই এদিন মই নজনাকৈ ঘৰৰে ভূত জলকীয়া দি জেম বনাইছিলে দেন ট্ৰাই কৰিলোঁ খাই ইউনিক লাগিলে কেতিয়াও ট্ৰাই কৰা নাছিলোঁ ভূত জলকীয়া জেম ক'লোঁ যে লেটছ গিভ এ ট্ৰাই My name is Purba Bordloy and he's my husband Rituraj Sharing. So we started our we have this brand named Swagzola. This is a pickle and jam business. So we started our journey in the month of July this 2022 and right now we are having 4 months it's going on and it's going very good. It's very amazing. We are getting good responses from the clients as well. মানুহে আসলতে মানে কি হয় মই কৈছোঁ ভূত জলকীয়াৰ বিশেষকৈ মানে পিকল বনায় বা নহ'লে এনেই প্ৰিজাৰ্ভ কৰে তেলত বা নহ'লে ভিনেগাৰত কিন্তু আমাৰ কনচেপ্টটো আছিলে মানে কিয়নো আমি ইউনিক নকৰোঁ মানে কাৰণ ভূত জলকীয়াটো বহুত সাংঘাতিক জ্বলা বহুত স্পাইচি তো সেইটো কাৰণে সেইটোক যদি অকণমান আমি চবেই খোৱাকৈ মানে এভৰিৱান ইভেন কেতিয়াবা বোলে যোনখিনি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী সিহঁতেও খায় আৰু ভূত জলকীয়াৰ একো ধৰণৰ মানে ছাইড এফেক্টছ নাই প্ৰচেছটো হৈছে কি জেমটো হৈছে আমাৰ কমপ্লিটলি জেম যিটোত আমি কোনো ধৰণৰ একো প্ৰিজাৰ্ভেটিভছ বা এনেকুৱা ধৰণৰ একো বস্তু ইউজ নকৰোঁ এইটোত অকল আমাৰ প্লেইন ভূত জলকীয়াটো থাকে লগত এডেড আমাৰ চুগাৰ থাকে আৰু কিছুমান প্ৰিজাৰ্ভেটিভছ দিবলগীয়া হয় নোহোৱা নহয় আৰু তাত মাষ্টাৰ্ড অইল থাকে যিকেইটাক আমি একেলগে ব্লেণ্ড কৰি পেলাই বস্তুখিনিক আমি এইটো প্ৰিপেয়াৰ কৰোঁ বাকী আমাৰ ওচৰত আৰু 3টা আছে এইটো হৈছে আপোনাৰ Swagzolaৰ খৰিচা ঘোষ্ট পেপাৰ ইনফিউজড বেম্বু শ্বুট পিকলটো এইটো মানে ভূত জলকীয়াও আছে আৰু ইয়াত খৰিচাও আছে যোনখিনি আমি ঘৰতে মানে এক্সট্ৰেক্ট কৰি মেলি ধুনীয়াকৈ চাফাকৈ তাৰপিছত এইখিনিৰ আচাৰ বনোৱা হয় খুব জ্বলাও হয় আৰু খাবলৈ বহুত টেষ্টি হয় দেই তো স্পাইচিও হয় দেন ইটছ চিকেন পিকল এইটো Swagzolaৰ চিকেন পিকলটো যোনটো এইটোতো ভূত জলকীয়া আছে আৰু এইখিনি আমি চিকেনখিনি শ্ৰেডেড থাকে খাবলৈ টেষ্টি হয় ভূত জলকীয়াৰ আৰু আমি খৰিচা ক'বলৈ গ'লে ইয়াত ড্ৰাইড বেম্বু শ্বুটটো আছে আমি সেইখিনি চব আমাৰ ঘৰতে এক্সট্ৰেক্ট কৰি মেলি ৰ'দাই তাৰপৰা ধোঁৱা চাঙত দিয়া হয় তেনেকৈ কৰি মেলি আমি এনেকৈ ৰাখোঁ প্ৰিজাৰ্ভ কৰি এইটো হৈছে আমাৰ থাৰ্ড প্ৰডাক্ট Swagzolaৰ এপল জেম এপল একচুৱেলি স্প্ৰেড যিটো হিণ্ট অফ এ ব্লেক পেপাৰ আমি তোমালোকে পাবা খাওঁতে আৰু খুবেই ধুনীয়া খাবলৈ বিৰাট টেষ্টি হয় মিঠা হয় জেম হয় বিশেষকৈ ব্ৰেড ৰুটি লগত মানুহে খাবলৈ খুবেই ভাল পায় সেই তেনেকৈ আমি এটাৰ পৰা কৰোঁতে আমাৰ তেনেকৈ এতিয়া বৰ্তমান আমাৰ ওচৰত 4টা প্ৰডাক্ট আছে চ' আপোনালোকে যদি ভাল পালে আমাৰ মানে কনচেপ্টটো Swagzola দেন আপোনালোকে টেষ্ট কৰিব পাৰে এইটো আপোনালোকৰ এভেইলেবল থাকিব হেৰিত ৱেবছাইট আছে আমাৰ ৱেবছাইট লিংকটো হৈছে www.swagzola.in য'ত আপুনি অনলাইন অৰ্ডাৰ প্লেচ কৰিব পাৰে হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ফেচবুক পেজো আছে সেই তাতো আপোনালোকে অৰ্ডাৰটো প্লেচ কৰিব পাৰে Swagzola নামত আছে এণ্ড যদি আপোনালোকে ইয়াৰে ওচৰৰ পাজৰৰ হয় ডিগবয় বা মাৰ্ঘেৰিটাত
আমাৰ কিছুমান মাৰ্কেট প্লেচতো দিয়া আছে সেইখিনি যেনেকৈ ডিগবৈত আপোনাৰ 7 হেভেনত আছে দেন গুপ্তা ষ্ট'ৰ্ছত আছে তেনেকৈ আপোনালোকে তাতে গৈ পেলাই বিচাৰিলেও আপোনালোকে পাই যাব এণ্ড ইভেন আপোনালোকে হোৱাটছএপত যদি কণ্টেক্ট কৰিব বিচাৰে ন আমাৰ ফোন নম্বৰটো হৈছে 6000279577 আই ৰিপিট 6000279577 এণ্ড ইভেন আপোনালোকে বাল্কতো অৰ্ডাৰ দিব পাৰে হেম্পাৰ্ছো যায় আমি হেম্পাৰ্ছতো প্ৰিপেয়াৰ কৰোঁ এণ্ড বাল্ক অৰ্ডাৰো কৰিব পাৰে আশা কৰোঁ ৰাইজ আপোনালোকে আমাৰ প্ৰডাক্ট ইউনিক পাব আৰু ট্ৰাই কৰি ভাল পাব নমস্কাৰ